মনিকাছ ব্লগ উইথ ৰেচিপিৰ ইউটিউব চেনেলৰ সমূহ পৰিয়ালবৰ্গক মোৰ তৰফৰ পৰা অসমীয়াৰ বাপুতি সাহোন কঙালী বিহুৰ হিয়া ভৰা উলগ জনোৱাৰ লগতে বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ চাকিৰ পোহৰ যেন সকলোৰে মনবোৰ পোহৰাই তোলক আৰু লগতে আহিব লগা দিনবোৰ যাতে সুখ সমৃদ্ধিৰে ভৰি পৰক তাৰেই কামনা কৰিলোঁ। আজি কাতি বিহুৰ উপলক্ষে তুলসীৰ তলত মই চাকি এগছি জ্বলোৱাৰ লগতে এভাগ শৰাই আগবঢ়াইছোঁ। আপোনালোককো দেখাওঁ, আহকচোন চাওঁ। আজি কাতি বিহুৰ উপলক্ষে প্ৰত্যেকেই তুলসী ৰোপণ কৰি তুলসীৰ তলত চাকি আৰু শৰাই আগবঢ়ায়। অসমীয়া লোকসকলৰ পৰম্পৰা অনুসৰি কৃষি কৰ্মৰ লগত জড়িত লোকসকলে নীতি নিয়মৰ মাজেদি খেতিপথাৰত আজি সন্ধিয়া চাকি জ্বলায়। এনে কৰিলে খেতিপথাৰত অনিষ্ট কৰা পোক পতংগ আদি নাশ হয় বুলি কয়। আমাৰ খেতিপথাৰ নাই যিহেতুকে ঘৰৰে তুলসীৰ তলতে এগছি চাকি আৰু এভাগ শৰাই আগবঢ়াইছোঁ।